নমস্কাৰ আজি আমি আলোচনা কৰিম যে ৰিডেমপশন অফ প্ৰিফাৰেন্স শেয়াৰছ মানে কি আমি সকলোৱে জানো যে শেয়াৰ দুই ধৰণত ভাগ কৰিব পাৰি এটা হল ইকুইটি শেয়াৰছ আনটো হল প্ৰিফাৰেন্স শেয়াৰছ এতিয়া প্ৰিফাৰেন্স শেয়াৰছৰ ক্ষেত্ৰত আমাৰ ৰিডেমপশন শব্দটো আহে আজি আমি বিশদভাৱে বুজিম যে প্ৰিফাৰেন্স শেয়াৰছ ৰিডেমপশন মানে কি বুজে প্ৰথমে আহো যে প্ৰিফাৰেন্স শেয়াৰছলৈ যেতিয়া আমি কওঁ যে প্ৰিফাৰেন্স শেয়াৰছ প্ৰিফাৰেন্স মানে কি প্ৰায়োৰিটি মানে অগ্ৰাধিকাৰ অৰ্থাৎ এই কোম্পানীৰ সেই সকল শেয়াৰক প্ৰতিনিধিত্ব কৰে যিবিলাক শেয়াৰে অগ্ৰাধিকাৰ পায় আৰু হেতু অলৰেডি আমাৰ আগৰ ভিডিঅত আলোচনা কৰা হৈছে যে প্ৰিফাৰেন্স শেয়াৰ হোল্ডাৰ্ছৰ বিলাকৰ ক্ষেত্ৰত প্ৰিফাৰেন্স শেয়াৰ হোল্ডাৰ বিলাকে কেনেকুৱা ধৰণৰ কি ধৰণৰ অগ্ৰাধিকাৰ অধিকাৰ লাভ কৰে আজি আমি বুজিম যে ৰিডেমপশন শব্দটো ইয়াৰ লগত কিভাৱে জড়িত বা কি ধৰণে প্ৰিফাৰেন্স শেয়াৰ বিলাক ৰিডেমপশন কৰা হয় আমি এটা কথা বুজিম যে ইকুইটি শেয়াৰ হোল্ডাৰ বিলাক ৰিডেমপশন কৰিব নোৱাৰি সবচে ইম্পৰ্টেন্ট কথা আমি সকলোৱে তো মনত ৰাখিব লাগিব যে এটা কোম্পানী জিআই থকা অৱস্থাত ইকুইটি শেয়াৰ হোল্ডাৰ্ছ বিলাক এতিয়াও ৰিডিম কৰিব নোৱাৰি কিন্তু প্ৰিফাৰেন্স শেয়াৰ হোল্ডাৰ্ছ বিলাক ৰিডিম কৰিব পাৰে এতিয়া আহো যে ৰিডিম শব্দটোৰ অৰ্থ হৈছে যে ৰিটাৰ্ণ আমি তাক ইংলিছত যদি শব্দটো ভাঙো তেনেহলে আমি তাক কম ৰিটাৰ্ণ যদি কমাৰ্চত ভাঙো আমি তাক কম ৰিফান্ড আৰু যদি একাউন্টছত কওঁ আমি শব্দটো ইউজ কৰিম ৰিডিমৰ পৰা ৰিডেমপশন আহিছে অৰ্থাৎ ই ঘূৰাই দিয়া কাৰ্যক বুজাইছে এতিয়া প্ৰিফাৰেন্স শেয়াৰ হোল্ডাৰ্ছ বা প্ৰিফাৰেন্স শেয়াৰছ বিলাকে এটা পাৰ্টিকুলাৰ ভ্যালিডিটি পিৰিয়ড ক্যাৰি কৰে তাৰ মানে সিহঁতক এক নিৰ্দিষ্ট সময়ৰ বাবেহে শেয়াৰ ইস্যু কৰা হৈছে সো প্ৰিফাৰেন্স শেয়াৰ হোল্ডাৰ্ছ বিলাকৰ সময়সীমাটো কিমান 5 বছৰ 8 বছৰ 10 বছৰ 12 বছৰ 15 বছৰ যিকোনো দীৰ্ঘকালীন সময় হ'ব পাৰে কিন্তু অনিৰ্দিষ্ট নহয় যেতিয়া এই সময়সীমাৰ ম্যাদ উকলি যায় ধৰা 10 বছৰ কাৰণে ইস্যু কৰা হ'ল 10 বছৰ সময়টো এই বছৰ মিয়াদ উকলি গৈছে এক্সপায়াৰি হৈ গৈছে তেতিয়া কি হ'ব যে প্ৰিফাৰেন্স শেয়াৰ হোল্ডাৰ্ছ বিলাক ঘূৰাই দিয়া হয় অৰ্থাৎ যি ধন কোম্পানীয়ে প্ৰিফাৰেন্স শেয়াৰ বিলাক ইস্যু কৰা সময়ত শেয়াৰ হোল্ডাৰৰ পৰা লৈছিলে সেই ধনৰ পৰিমাণ কোম্পানীয়ে শেয়াৰ হোল্ডাৰ বিলাকক ঘূৰাই দিয়ে আৰু শেয়াৰ হোল্ডাৰ বিলাকৰ পৰা শেয়াৰটো উভতাই লয় এই প্ৰসেছটো কোৱা হয় ৰিডেমপশন অফ প্ৰিফাৰেন্স শেয়াৰছ অৰ্থাৎ মিয়াদৰ অন্তত প্ৰিফাৰেন্স শেয়াৰ হোল্ডাৰ্ছৰ ধনৰ পৰিমাণ মূলধনৰ পৰিমাণ উভতাই দিয়া কাৰ্যক আমি একাউন্টছত কম ৰিডেমপশন অফ প্ৰিফাৰেন্স শেয়াৰছ এটা ইয়াত আমি বুজিম ইয়াত আমি এটা কথা মনত ৰাখিম যে এই ৰিডেমপশনটো কৰা সময়ত কোম্পানীয়ে ইস্যু কৰা সময়ত কি ধৰণে ৰিডেমপশন কৰিব তাৰ এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে অৰ্থাৎ আমি এটা কথা মনত ৰাখিম যে ৰিডেমপশন কেতিয়াও ডিসকাউণ্টত নহয় ই হয়তো এট পাৰত হ'ব নহলে প্ৰিমিয়ামত হ'ব অৰ্থাৎ কোম্পানীয়ে যদি শেয়াৰ হোল্ডাৰৰ পৰা 100 টকা লৈছিলে 10 বছৰ পাছত সেই 100 টকাতকৈ কম দামত ঘূৰাই নিদিয়ে এট লিষ্ট হয়তো 105 টকাত ঘূৰাই দিব 110 টকাত ঘূৰাই দিব নতুবা 100 টকাত আইদাৰ এট পাৰ অৰ এট প্ৰিমিয়াম বাট নট এট ডিসকাউণ্ট এইটো কথা আমি মনত ৰাখিব লাগিব আৰু কেতিয়া ৰিডেমপশন হ'ব হেতু সম্পূৰ্ণ ডিপেন্ড কৰিব প্ৰিফাৰেন্স শেয়াৰ ইস্যু কৰা সময়ত কি টাৰ্মছ এণ্ড কণ্ডিশ্যনত কোম্পানীয়ে পাব্লিকক প্ৰিফাৰেন্স শেয়াৰ ইস্যু কৰিছিলে এইটোৱে হল প্ৰিফাৰেন্স শেয়াৰছ ৰিডেমপশন বা ৰিডেমপশন অফ প্ৰিফাৰেন্স শেয়াৰছৰ মূল বিষয়বস্তু আশা কৰোঁ তোমালোকে বিষয়টো বুজি পালা যদি বিষয়টো বুজি পালা ভিডিঅটো লাইক কৰিবা আৰু ভিডিঅটো আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅটো তোমাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবা নমস্কাৰ